প্ৰাইম 24 হেডলাইন্স সকলো দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বগেনদী অন্তৰ্গত তাৰিয়নী বালিজান প্ৰাথমিক বিদ্যালয়ত যিহেতু আমাৰ 2020 বৰ্ষত আমাৰ মহামাৰী কৰোনা ভাইৰাছে বিদ্যালয়সমূহ বন্ধ কৰি ৰাখিছিলে বা কৰোনা আক্ৰান্তত আবদ্ধ হৈ আছিলে। যিহেতু এতিয়া 2021 চনৰ পৰা জানুৱাৰী 1 তাৰিখৰ পৰা স্কুলখন খোলাৰ অসম চৰকাৰে অনুমতি দিছে। সেয়েহে আজি আমি বিদ্যালয়সমূহত শিক্ষকগৰাকীক এবা শিক্ষুসকলক কেনেধৰণে আমাৰ অসম চৰকাৰে শিক্ষা অনুষ্ঠানটো আগবাঢ়ি নিবলৈ অনুমতি দিয়া হৈছে, সেয়ে আমি আজি এখন তাৰিয়নী বালিজান প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক আমাৰ ৰুচিল দাস ছাৰৰ পৰা আমি দুই এষাৰ মন্তব্য ল'বৰ কাৰণে আগবাঢ়ি আহিছোঁ। খন্তেক পিছতে আমি আমাৰ ছাৰৰ মন্তব্যটো আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট দেখাবলৈ সক্ষম হ'ব। হয়, প্ৰাইম টাইম কৰ্মকৰ্তাসকললৈ ধন্যবাদ থাকিল। আমাৰ ভিতৰুৱা তাৰিয়নী বালিজান প্ৰাথমিক বিদ্যালয়ত আহি পেলাই এনেকৈ শিশুসকলৰ শিক্ষাৰ প্ৰতি যিটো নেকি একাগ্ৰতা মনোভাৱেৰে আহি পৰিদৰ্শন কৰিছে, তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাক অসম চৰকাৰে যিহেতু গত 2020 চনৰ 22 মাৰ্চৰ পৰা বিদ্যালয়সমূহ বন্ধ আছিলে মহামাৰী কৰোনাৰ হেতুকে, গতিকে আমাক 2021 চনৰ 1 জানুৱাৰীৰ পৰা আমাক বিদ্যালয়সমূহ খুলিবলৈ নিৰ্দেশ দিছে। আৰু সেই নিৰ্দেশসমূহ এনেধৰণে আছিলে, সম্পূৰ্ণ ক্লাছ কৰিব দিয়া নাছিলে। সোমবাৰে, বুধবাৰে আৰু শুকুৰবাৰে 4ৰ্থ, 5ম শ্ৰেণী পঢ়াব কৈছিলে আৰু ঠিকমতে আমি বিদ্যালয়সমূহ এনেকৈ চলাই আছোঁ। আৰু মঙল, বৃহস্পতি আৰু শনিবাৰে 1ম শ্ৰেণী, 2য় শ্ৰেণী আৰু 3য় শ্ৰেণীৰ পাঠদান কৰিবলৈ যিহেতু নিৰ্দেশ দিছিলে, সেই নিৰ্দেশ অসম চৰকাৰৰ নিৰ্দেশমতে আমি সম্পূৰ্ণৰূপে বিদ্যালয়সমূহ চলাই আছোঁ। লগতে আমি মধ্যাহ্ন ভোজনৰ যোগান ধৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু এবছৰ দিন ক'ব লাগিব, এবছৰ দিন কিতাপ পত্ৰৰ লগত জড়িত নাছিলে, গাৰ্জেনসকলে ইমানটো পঢ়া শুনাত মানে সুবিধা দিব পৰা নাছিলে যদিও আমি শিক্ষকসকলে মাজে সময়ে তেওঁলোকৰ ঘৰে ঘৰে গৈছিলোঁ যদিও সম্ভৱ হৈ উঠা নাই। গতিকে যিখিনি আখৰা তেওঁলোকৰ থাকি গৈছে, এতিয়া পুনৰ প্ৰথমৰ পৰা আমি পঢ়াবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ল'ৰা ছোৱালীখিনি যিমান পাৰোঁ আৰু সেইখিনি আমি শিক্ষক সকলো আমাৰ তাৰিয়নী বালিজান প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক আমি 4গৰাকী আছোঁ। এজন 96ৰ ভৱকান্ত দলে, তেখেত প্ৰায় আহি থাকে বিদ্যালয়সমূহত আৰু আহি পেলাই তেওঁ পাঠদান কৰে, যথেষ্ট পাঠদান কৰে। গতিকে আমাৰ তাৰিয়নী বালিজান প্ৰাথমিক বিদ্যালয় গোটেই সমাজেও যথেষ্টখিনি কাম আমাক আগুৱাই নিছে শিক্ষাৰ ক্ষেত্ৰত। এইখিনিয়ে জনাইছোঁ তোমালোকক। ছাৰ, যিহেতু আমাৰ এতিয়া শিশুসকলৰ আপোনাৰ 3য় শ্ৰেণীত বা 4ৰ্থ শ্ৰেণীত যাবলগীয়া, এইটো আপোনালোকৰ পৰীক্ষাটোতো আমাৰ যিহেতু মহামাৰী কৰোনাৰ আক্ৰান্তত আপোনাৰ পৰীক্ষাটো থাকি গ'ল, পৰীক্ষাটো নিদিয়াকৈ আপোনালোকে 3য় শ্ৰেণীৰ বা 4ৰ্থ শ্ৰেণীত উঠাই দিয়া ব্যৱস্থা কৰা হৈছে নেকি? এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো নিৰ্দেশ এতিয়ালৈকে পোৱা হোৱা নাই। যিহেতু 2021 চনৰ পৰা শিক্ষানীতিটো নতুন শিক্ষানীতিত পৰিণত হৈছে, গতিকে অন্য বছৰত আছিলে ডিচেম্বৰ মাহৰ কোনোবা এটা তাৰিখৰ পৰা 15 বা 12 তাৰিখৰ পৰা আমাৰ মূল্যায়ন হয়। মূল্যায়নসমূহৰ ৰিজাল্ট আমি ঠিক ডিচেম্বৰ মাহৰ 24-20 তাৰিখৰ ভিতৰত দিওঁ আৰু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমাৰ সম্পূৰ্ণ ক্লাছ আৰম্ভ হয়। কিন্তু এইবাৰ মহামাৰী কৰোনা, তাৰ লগতে আমাৰ যিটো নেকি নতুন শিক্ষানীতিৰ ফলত আমি 1 এপ্ৰিলৰ পৰা আকৌ চৰকাৰে ঘোষণা কৰিছে, মানে নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু মাৰ্চত বোধ কৰোঁ আমাক মূল্যায়ন ল'বলৈ নিৰ্দেশ দিব আৰু সেই নিৰ্দেশসমূহ যেতিয়া আহে তেতিয়া আমি জনাব পাৰিম। কিন্তু লিখিত কোনো নিৰ্দেশনা আৰু মৌখিকভাৱেও কোনো নিৰ্দেশনা আজিলৈকে পোৱা হোৱা নাই। পৰীক্ষা হোৱাৰ চান্স আছে নেকি ছাৰ? পৰীক্ষা নহয়, আচলতে এইটো হ'ল সৰ্বশিক্ষা অভিযান আৰম্ভণিৰ পৰাই কৈছে পৰীক্ষা বস্তুটো নাইকিয়া হ'ল, কিন্তু মূল্যায়ন ছিষ্টেম আছে। মূল্যায়নটো হোৱাৰ চান্স আছে, কাৰণ মূল্যায়ন নহ'লে এজন শিশুৰ যিটো নেকি শিক্ষাটো কেনেকুৱা ধৰণ কি হৈছে এইটো জুখিবৰ কাৰণে অসুবিধা হয়। গতিকে মূল্যায়ন লোৱাটো নিশ্চিত বুলি আমি ভাবিছোঁ।